Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এয়া বিহুৰ আমাৰ স্পেচিয়েল আজি পকা মিঠৈ বনাম, যিটো আপোনালোককো দেখাম। যদি আপোনালোকে কোনোবাই পকা মিঠৈ বনাব নাজানে, আমাৰ এই টিপছবিলাক একদম ভালদৰে চাই যাব, ভিডিঅ'টো স্কিপ নকৰাকৈ। তেতিয়া আপোনালোকে একেবাৰে নজনা মানুহো আমাৰ নিচিনাকৈ পকা মিঠৈ বনাব পাৰিব। আমাৰ মই নহয়, আজি আমাৰ পেহী আছে পকা মিঠৈ বনোৱা, পকা মিঠৈ এক্সপাৰ্ট। এপিনে জুই লগাই আছে, আপোনালোকক দেখাই যাম, ময়ো সহায় কৰি দিম। এয়া বস্তুখিনি যোগাৰ কৰি লৈছোঁ, মই যোগাৰ কৰি দিছোঁ, পেহীয়ে জুই ধৰি আছে। এয়া পিঠাগুড়ি লৈছোঁ, 1.5 কেজি চাউলৰ পিঠাগুড়ি আৰু 1 কেজিমান গুড়, লগতে পানী, ঘিউ, জনি আৰু সেয়া দেখাই যাম আৰু। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া কেৰাহী আমাৰ জুইত তোলাৰ পিছত গৰম হৈ গ'ল আৰু গুড়খিনি দি দিব ন, এতিয়া দি দিয়ক। এয়া গুড়খিনি দি দিলে, দেখিছেনে? আমাৰ ইয়াত পুৰা লোকেল গুড় হয়, বজাৰৰ মানে চেনি মিক্স কৰা গুড়টো নহয় দেই, একদম লোকেল গুড়। আৰু গুড়ত অকণমান পানী দিছে, এয়া দেখিলেনে কিমান পানী দিছে? এয়া বেছি নাই দিয়া, অকণমান। এনেদৰে পানী দিলে জ্বলি নাযায়, হয়নে পেহী? এটা একদম চাই যাওক দেই, টিপছটো কেনেকৈ কৰে, মই ভালকৈ দেখাই গৈছোঁ। এইয়া এতিয়া গলাই ল'ব গুড়খিনি, ষ্টেপ বাই ষ্টেপ মই চববিলাক দেখাই যাম। যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই, তেতিয়াহ'লে আপোনালোকেও বনাব পাৰিব এনেদৰে। এয়া গুড়খিনি গলিবলৈ লৈছে আৰু ন, গলিছে আৰু। এয়া গুড়খিনি একদম লৰাই আছে, যাতে তলত লাগি নধৰে বস্তুটো। মানে উতলি আহিছে, গুড় প্ৰায় গোটেইখিনি গলি গ'ল ন, এতিয়া উতলিবলৈ লৈছে, উতলি আহিছে। পুৰা ধুনীয়াকৈ দেখাই যাম ষ্টেপ বাই ষ্টেপ। যদি কোনোবাই নাজানে, মোৰ এই ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ শিকি ল'ব পাৰিব। ময়ো শিকি আছোঁ বৰ্তমান। আৰু এনেদৰে গুটি গুটি বনাই যাব লাগিব। ইয়াৰ মাজতে পেহীয়ে দি দিলে ঘিউ 2 চামুচতকৈ অলপ বেছিয়ে, আৰু লগতে দিলে জনি, যিটো মোৰ ভিডিঅ'ত দেখুওৱা নহ'লে। গুড়ৰ ফুটটো কেনেকৈ চাব দেই, এনেকৈ অকণ বাতি এনেদৰে লৈ ল'ব। এনেদৰে লৈ পেলাই যদি এনেকৈ পিপিকে বৈ আহে, তেতিয়াহ'লে হোৱা নাই। যদি পিপিকে বৈ নাহে আৰু তেতিয়াই হৈ যায় আৰু ফুটটো। তেনেদৰে ফুটটো চাব পাৰি। আৰু লাহে লাহে আমাৰ ইয়াত হ'বলৈ হৈছে আৰু দেই, চাই থাকিব আপোনালোকে। এয়া আমাৰ গুড়খিনি হৈ গ'ল, মই যেনেকৈ দেখাইছিলোঁ তেনেকৈ এয়া হৈ গ'ল। একদম লৰালৰি হ'ল দেই, একদম জুইৰ পৰা পটাপট পেহীয়ে নমাই দিলে। আৰু পিঠাগুড়ি মই দি দিছোঁ, আৰু পিঠাগুড়িখিনি এইখিনি একদম ভালকৈ সানি নোহোৱালৈকে সানি ল'ব, তাৰপিছতহে বেলেগ পিঠাগুড়ি আকৌ দিম। সানি আছে, ময়ে সানিলোহেঁতেন, মোৰ আজি হাতটো মানে কটা এইখিনিতে। এয়া একদম সানিলে তেজ ওলাই যাব, সেইটো কাৰণে মই নাই কৰা, পেহীকে লগাইছোঁ। সানো আকৌ দিলোঁ। এয়া সনাহত চাই দেখি আছেনে কেনেকৈ কৰিছোঁ? এয়া সানিলোঁ। এয়া সম্পূৰ্ণ সনাৰ পিছতহে আকৌ বেলেগখিনি পিঠাগুড়ি দিম। একেটা প্ৰচেছতে গোটেই পিঠাগুড়িখিনি মানে যিমানখিনি হয় আৰু আপোনালোকক দেখাম বাৰু, এনেদৰে সানি গৈ থাকিম দেই। এয়া সানি এয়া হ'লগৈ আৰু। এতিয়া ডলালে দি লওক নে? এতিয়া ডলালে দি লওক। দি লওক। তাৰপিছতে ডলাত খচিব লাগিব ভালকৈ, আৰু এইটো যিমানে মানে খচিব তেতিয়াহে এয়া হেৰিটো ওলাব আৰু আচল। হেতাই দি দিওঁ নেকি? গৰম হৈ আছে নে? ফুৰি লাগিছে পেহী, মইতো আছোৱেই, মোৰ হাতটো কটাৰ কাৰণে বিশেষ আজি কৰিব পৰা নাই। এয়া ফুৰিয়ে খচি আছে। যদি লাগে পিছত দি দিব। আমাৰ 5 টিং চাউলহে লাগিলে ন, হয় নাই? 5 টিং চাউল লাগিলে। মই 6 টিং চাউলৰ কথা কৈছিলোঁ, 1.5 কেজি চাউলৰ আছিলে। 5 টিং চাউলৰ পিঠাগুড়ি হৈ গ'ল 1 কেজি গুড়। এইটো প্ৰচেছত বনালে আৰু সকলোৱে পকা মিঠৈ বনাব পাৰিব দেই। আপোনালোকক মানে কথাটো নেদেখালোঁ, এইটো চব কিমান নজনা মানুহে এনেদৰে, মই যিহেতু নাজানিছিলোঁ বস্তুটো, মই কিমান টেষ্ট কৰি দিছোঁ। ইয়াত টেষ্ট কৰি ইয়াত প্ৰত্যেকবাৰ দিলোঁ মানে। এয়া এবাৰ দিছোঁ, এয়া এবাৰ দিছোঁ, এয়া এবাৰ দিছোঁ, এয়া এবাৰ দিছোঁ। পেহীয়ে মোক শিকাই আছে মানে বস্তুটো তেনেকৈ চাব লাগে, তেনেকৈ কৰিলোঁ আৰু লাষ্টত এয়া কোনা আৰু ৰ'ব, এই ভাগ দিছিলোঁ, এই ভাগ অকণমান কেনেকৈ বৈ আহিলে আৰু তাৰপিছতে নাহিলে হৈ গ'ল আৰু তাৰপিছতে লৰালৰিকৈ নমাই মেলি এয়া খচি আছে আৰু আমাৰ পকা মিঠৈ হৈ গ'ল আৰু বিহু স্পেচিয়েল। যিমানে খুচিব সিমানে কালাৰ আহে ন। গোটেই
এতিয়া হাতত ঘিউ খানি লৈ চবে আৰু লাডু বনাই গ'লে হ'ল আৰু এয়া বনাই আছে এইয়া বনাই আছে এয়া ময়ো বনাম এতিয়া হা কিটো কালাৰটো বেছিকে মানে টিভি থাকে খাবলৈও ভাল লাগিব জিলিকি উঠে এয়া জিলিকা পকা মিঠৈ আমি গৈছো বাপৰে ওচৰত এতিয়া ময়ো বনাম দে এই মাজত এনেকে লৈ পেলাই এনেকে আমি বনাই লওঁ কি কৰিছে নকৰিব তেনেকুৱা মই বেয়া পাম ক'ৰ পৰা আহিলেও আমাৰ ল'ৰাটো বদৰি নহয় এইটো পকা মিঠৈ খাবলৈ কেনেকুৱা হৈছে টেষ্টি আৰু এয়া আমাৰ হৈ গ'ল একদম টেষ্টি পকা মিঠৈ দেখিছেনে কি ধুনীয়াকে টিৰ বিৰাই আছে এই পুৰা 137টা হৈছে ন আৰু এতিয়া আমি পাকঘৰলৈ যাওঁচোন ব'লা হয় নাই আইতাই কি কৰিছে চাই আহোঁগে ভাত খাবই হৈ গ'ল বহুতেই হ'ল প্ৰায় 9টা বাজিলে পাকঘৰত কি বনাইছে মায়ে দেখাম বোলক মায়ে চব্জি বনাবলৈ দিছে নে হা আৰু এয়া আমাৰ চব্জি কিহৰ গম পাইছেনে মা কিহৰ চব্জি আপুনি কৈ দিয়কচোন পুৰা কলা কি বাকলি এয়া মানে আজি পুৰা কলৰ বাকলি চব্জি খাম আপোনালোকে খাইছেনে জনাবচোন দেই আমি হ'লে খাওঁ এই পুৰা কলখিনি মায়ে বইল কৰি লৈছে দেখিছেনে আলু আৰু পুৰা কল আমি কালি খালো বাকলিখিনি থৈ দিছিলোঁ এয়া মায়ে বইল কৰি পেলাই এনেকৈ কাটি থৈছে এয়া কেৰাহীত আদা নহৰু পিঁয়াজ চব দিছে আৰু তাৰপৰা এয়া বহাই দিব খাবলৈ বৰ টেষ্টি হয় আমি খাইছোঁ বাৰু আগতে আৰু ভাত পানী খাই বৈ শুবলৈ আহিলোঁ সময় হ'ল এইয়া একদম 11টা বাজিলে কিন্তু আমাৰ পোৱালি এতিয়ালৈকে টোপনি নাই দেখিছেনে কি কৰি আছে 11টা বাজিলে কি কৰি আছে শুন পানী খাইছা শুবানে নোখোৱা আহা আকৌ শুন টোপনি অহা নাই উখৰাম মোৰে টোপনি আহি যায় কিন্তু তাৰ টোপনি নাহে মানে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো নতুনকৈ চাই থকা সকলে ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ বাই বাই